এসময়ৰ কথা। এখন গাঁৱত এজন বৰ চহকী মানুহ আছিল আৰু সেই চহকী মানুহজনৰ আন এখন গাঁৱত এজন বৰ ভাল আৰু বৰ বুধিয়ক বন্ধু আছিল আৰু চহকী মানুহজনৰ 19টা ঘোঁৰা আছিল আৰু চহকী মানুহজনৰ এটা পুতেক আৰু এজনী জীয়েক আছিল। এসময়ত চহকী মানুহজন ডাঙৰ নৰিয়াত পৰিল। তেতিয়া মোহন নামেৰে এজন কাম কৰা মানুহে চহকী মানুহজনক চোৱা চিতা কৰিছিল। চহকী মানুহজন নৰিয়া দেহাৰে কেইদিনমান পাৰ হোৱাৰ পাছত এদিন মৰি থাকিল আৰু চহকী মানুহজনৰ এই ঘটনাটো হোৱাৰ পাছত গাঁৱৰ সকলো মানুহে লগ লাগি তেখেতক নীতি নিয়মেৰে সৎকাৰ কৰিলে আৰু চহকী মানুহজনে মৃত্যুৰ পাছত এৰি থৈ যোৱা বাকচটোত এখন ডায়েৰী ওলাল আৰু চহকী মানুহজনে মৃত্যুৰ আগত ডায়েৰীখনত লিখি থৈ গৈছিল যে মোৰ যিমান ঘোঁৰা আছে তাৰে আধা ঘোঁৰা মোৰ পুত্ৰৰ আৰু মোৰ যিমান ঘোঁৰা আছে তাৰে 4 ভাগৰ এভাগ মোৰ ছোৱালীজনীৰ আৰু মোৰ যিমান ঘোঁৰা আছে তাৰে 5 ভাগৰ এভাগ মোক নৰিয়াত পৰোঁতে চোৱা মোহনক দিবি। চহকী মানুহজনে ডায়েৰীখনত তেনেকৈ লিখি থৈ যোৱাৰ পাছত গাঁৱৰ মানুহবোৰে ঘোঁৰাবোৰ সিহঁতৰ মাজত ভগাই দিবলৈ লওঁতে এটা ডাঙৰ বেমেজালি ঘটিল। ঘোঁৰা আছিল 19টা, তাৰে যদি পুতেকক আধা দিবলৈ যায় তেন্তে পুতেকৰ ভাগত পৰে 9টা এডোখৰ আৰু ঠিক সেইদৰেই 19টা ঘোঁৰাৰ 4 ভাগৰ এভাগ কৰি জীয়েকক দিবলৈও হিচাপ নিমিলে আৰু ঠিক সেইদৰেই নৰিয়া সময়ত চহকী মানুহজনক চোৱা মোহনক দিবলৈও 19টা ঘোঁৰাৰ 5 ভাগৰ এভাগ কৰিলেও হিচাপ নিমিলে আৰু ঘোঁৰাকেইটা তেনেকৈ ভগাবলৈ হিচাপ নিমিলাৰ বাবে এক হুলস্থুলীয়া পৰিৱেশ হৈ গৈছে। আৰু ঠিক তেনে সময়তে চহকী মানুহজনৰ পুতেকৰ এটা কথা মনলৈ আহিল যে তেখেতৰ দেউতাকৰ ওচৰৰ গাঁওখনত এজন বৰ বুধিয়ক বন্ধু আছিল। তেখেতক মাতি আনিলে হয়তো এই সমস্যাটোৰ সমাধান হ'ব। সেইবুলি ভাবি পুতেকজনে ওচৰৰ গাঁওখনত থকা দেউতাকৰ বন্ধুৱেকক মাতি অনাৰ ব্যৱস্থা কৰিলে আৰু মানুহজনে খবৰটো পাই এই সমস্যাটোৰ সমাধান কৰিবলৈ বুলি খৰধৰকৈ আহিল আৰু মানুহজনে আহি পাই দেখে যে প্ৰত্যেকৰ ঘোঁৰাকেইটাৰ ভাগৰ বাবে এক হুলস্থুলীয়া পৰিৱেশ হৈ আছে আৰু তেতিয়া মানুহজনে মাত লগাবলৈ ধৰিলে, ৰচোন ৰ এনেই মিছাতে হাই হুলস্থুলখন নকৰিবি, প্ৰথমে মোৰ কথা শুনি ল। 19টা ঘোঁৰা হোৱাৰ বাবে তহঁতৰ ভাগ বতৰাত খেলি মেলি লাগিছে। মোৰ কথা শুন, মই যিটো ঘোঁৰাত আহিছোঁ সেই ঘোঁৰাটোকো তহঁতক দিলোঁ। এতিয়া তহঁতৰ কিমান হ'ল ঘোঁৰা? 20টা হ'ল। 20টা হ'ল। ঠিক আছে, মোৰ ঘোঁৰাটো তহঁতক দি তহঁতৰ এতিয়া 20টা ঘোঁৰা হ'ল। এতিয়া মই এই 20টা ঘোঁৰা তহঁতক ভগাই দিম। 20টা ঘোঁৰাৰ আধা কিমান হ'ব? 10টা। 10টা ঘোঁৰা তেনেহ'লে পুতেকৰ আৰু 20টা ঘোঁৰাৰ 4 ভাগৰ এভাগ হ'লে কিমান হ'ব? 20টা ঘোঁৰাৰ 4 ভাগৰ এভাগ 5টা। এই 5টা ঘোঁৰা ছোৱালীজনীৰ আৰু সেই 20টা ঘোঁৰাৰ 5 ভাগৰ এভাগ হ'লে কিমান হ'ব? 20টা ঘোঁৰা 5 ভাগৰ এভাগ 4টা। এই 4টা ঘোঁৰা মোহনৰ। এতিয়া সেই 20টা ঘোঁৰাৰ কেইটা ঘোঁৰা বাকী থাকিল? এটা। সেইটো হৈছে মোৰ ঘোঁৰাটো। মই এতিয়া যাওঁ। আৰু চহকী মানুহজনৰ বন্ধুৱেকে উপস্থিত বুদ্ধিৰে তেখেতৰ ঘোঁৰাটো সিহঁতক দি সিহঁতৰ সমস্যাটো সমাধান কৰি আকৌ তেখেতৰ ঘোঁৰাটো লৈ আহি পেলালে। আমি আজি কাহিনীটোৰ পৰা এইটোৱে বুজিলোঁ যে বুদ্ধি থাকিলে অসম্ভৱ বুলিবলৈ একোৱেই নাই। সকলো অসম্ভৱ সম্ভৱ কৰিব পাৰি বুদ্ধিৰ দ্বাৰা।